আজি আমাৰ মহাবিদ্যালয়ে এটা নতুন পৰম্পৰা আৰম্ভ কৰিছে। অহা 16 ছেপ্টেম্বৰে আমাৰ যিখন মূল নৱাগত আদৰণি সভা এখন অনুষ্ঠিত হ'ব। আৰু তাৰ আগতে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ নৱাগতসকলক আদৰিব বিচাৰে, তাৰ কাৰণে আজি আমি এই 14 তাৰিখ দিনটো ঠিক কৰি দিছিলোঁ। গতিকে আজি প্ৰত্যেকটো ডিপাৰ্টমেণ্টেই তেওঁলোকৰ বিভাগীয় নৱাগত আদৰণি সভাখিনি অনুষ্ঠিত কৰিছে। আৰু তাৰ লগতে সংগতি ৰাখি তেওঁলোকে এখনকৈ প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু আজিৰ দিনটোতে তেওঁলোকে উন্মোচন কৰিছে। গতিকে এইটো এটা ভাল পৰম্পৰা। আমি যিহেতু ক্লাছো কৰিব লাগিব আৰু নৱাগতসকলক আদৰি তেওঁলোকৰ লগত মিলি এটা আমি নতুন শৈক্ষিক পৰিৱেশ গঢ়িব লাগিব। গতিকে তাৰ কাৰণে আজিৰ দিনটোত যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু আমি প্ৰত্যেক বছৰে আমাৰ মূল আদৰণি নৱাগত আদৰণি সভাৰ আগত আমি বিভাগীয় আদৰণি সভাবোৰ আয়োজন কৰিম আৰু তাত যি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিব সেইখনত আমি প্ৰত্যেক বছৰে তাৰে শ্ৰেষ্ঠ যিখন হ'ব আমি তাত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ।